শ্বেক্সপিয়াৰে কৈছিল, মোৰ যেতিয়া পিন্ধিবলৈ জোতা নাছিল মই খুবেই কান্দিছিলোঁ, কিন্তু মই যেতিয়া দেখিলোঁ এজনৰ দুখন ভৰিয়েই নাই, তেতিয়া মই বুজি পাইছিলোঁ যে মই কিমান ভাগ্যৱান। আব্দুল কালামে কৈছিল, জীৱন পথত বহুতেই তোমাক কষ্ট দিব, বহুতেই বেইমানি কৰিব, কিছুমানে বিশ্বাসঘাতকতা কৰিব, ভালপোৱাৰ নামত অভিনয় কৰিব, বন্ধুত্বৰ নামত ব্যৱহাৰ কৰিব, আৰু তুমি এই সকলোবোৰ আওকাণ কৰিয়েই নিজৰ কামত আগবাঢ়িব লাগিব। দেখিবা এদিন সেইবোৰ মানুহেই তোমাক দেখিলে লাজ কৰিব। স্বামী বিবেকানন্দই কৈছিল, যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা, কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে অদম্য উৎসাহেৰে দুৰ্জয় সাহসেৰে আগবঢ়া। তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা।